যোৱা ভিডিঅ'টোত 5টা ৰিজন কৈছিলোঁ যিটোৰ কাৰণে আজিকালি আমাৰ বেমাৰবোৰ বাঢ়ি গৈ আছে। ধৰক গাঁৱত এজন খেতিয়কে নিজা খেতি কৰি খাই আছে, তাতে পলিউশ্যনৰ কোনো কথা নাই, ফাষ্ট ফুডৰ কোনো কথা নাই, তাতে নিজা লাইফষ্টাইলটো তাতে বেলেগ, তাতে কোনো মোবাইল লেপটপ ইউজ কৰি দেৰি ৰাতিলৈকে তেনেকৈ কোনো ৰৈ নাথাকে। চ' তাতেও কি বেমাৰ হ'ব পাৰে নেকি? সেইজন মানুহৰো বেমাৰ হ'ব পাৰে, কিন্তু সেইজন মানুহৰ এইকেইটা ৰিজনৰ বাহিৰে আৰু কি ৰিজন আছে যাৰ কাৰণে সেইজন মানুহৰ বেমাৰ হ'ব পাৰে? চ' আজি এই ভিডিঅ'টোত সেয়াই ডিছকাছ কৰিম। লেটছ ষ্টাৰ্ট। বহুত মানুহে কি ভাবে শকত হোৱা মানে হেল্ডি, আৰু কিছুমানে ভাবে যে ক্ষীণ হোৱা মানে আনহেল্ডি। এনেকুৱা জেগাত কিছুমান দেখিছোঁ কাৰোবাক যদি ক্ষীণ দেখা পায় তো ইমান ক্ষীণ কিয়, কিবা খোৱা লোৱা নকৰ কিয়, ভালকৈ নাখাওঁ কিয়, আৰু শকত মানুহ এজনে কয় এইটো স্বাস্থ্যটো ঠিকে আছে। কিন্তু শকত মানে এইটো মিন নকৰে যে সি স্বাস্থ্য হৈ আছে, মানে তাৰ স্বাস্থ্যটো ভাল আছে, আৰু ক্ষীণ থকা মানুহ এজনৰো কোনো বেমাৰ আজাৰ নোহোৱাকৈ সি হেল্ডি হৈ থাকিব পাৰে। চ' এইটো কনচেপ্টটো চেঞ্জ কৰক যে শকত মানেই হেল্ডি। গাঁৱৰ পিনে বেছিভাগ দেখিছোঁ যে মানুহবোৰে ভাবে যে শকত হ'ব বিচাৰে, কিন্তু শকত হ'লে কি হয়, বেমাৰবোৰ বেছি বাঢ়িয়ে গৈ থাকে। চ' সেই এটাই কনচেপ্ট মনত ৰাখক যে মানে নৰ্মেল ৰাখিব লাগে, বেছি শকতো নহয়, বহুত বেছি ক্ষীণো নহয়। আৰু যদিও আপুনি বহুত বেছি শকত হয়, এইটো নাভাবিব যে আপোনাৰ বহুত বেমাৰ আছে। শকত হোৱাৰ পিছতো যদি আপুনি বহুত এক্টিভ হৈ থাকে, এলাহ নকৰে, যদি আপোনাৰ কাম চাম ভালকৈ কৰি আছে, তেতিয়াহ'লে আপুনি হেল্ডি। আৰু ক্ষীণ মানুহ এজনো বহুত এলেহুৱা হৈ আছে, ভালকৈ কাম চাম কৰিব পাৰে, নকৰে তেনেকৈ কাম, সেইজন মানুহ এজন আনহেল্ডি মানুহ, সেইজনক ক'ব নোৱাৰে যে তেখেত হেল্ডি হৈ আছে। চ' এইটো কনচেপ্ট চেঞ্জ কৰিব। বহুতে কি কৰে, ছাজেশ্যন লৈ লয়, বেলেগৰ পৰা ছাজেশ্যন লয়, ডক্টৰৰ পৰা ছাজেশ্যন নলয়, কিন্তু মানে ওচৰ চুবুৰীয়াৰ পৰা ছাজেশ্যন লয়। মোৰ এনেকুৱা প্ৰব্লেম আছে, কি কৰোঁ, ছাজেশ্যন দে, বা তোৰ ধৰ আগতে এনেকুৱা এটা প্ৰব্লেম হৈছিলে, মোৰো এতিয়া প্ৰব্লেম হৈ আছে, বা কাৰোবাৰ যদি বিষ হৈছিলে, তোৰ ভৰিৰ বিষ আছিল, কেনেকৈ ভাল পালি, চ' মোকো সেই ছাজেশ্যনটো লাগে, মই ইউজ কৰি চাওঁ। এই যেনেকৈ তেনেকৈ যাৰে তাৰে পৰা ছাজেশ্যন ল'ব নালাগে কেতিয়াও। সদায় এজন জানা মানুহৰ পৰাই ছাজেশ্যন ল'ব লাগে। জানা মানুহ মানে এজন ডক্টৰৰ কথা কৈছোঁ মই, যিজন ডক্টৰে বহুতখিনি পঢ়ি আহি, বহুত প্ৰেক্টিচ কৰি আহি পিনেহে মানে বেমাৰ চোৱা আৰম্ভ কৰিছে। চ' এজন ৰেণ্ডমলি মানুহ এজনক সোধাতকৈ, ছাজেশ্যন লোৱাতকৈ, তাতে বেটাৰ যে আপুনি ডক্টৰ এজনক গৈ পিনেহে ছাজেশ্যনটো লওক। ৰেণ্ডম মানুহ এজনৰ পৰা কি হ'ব পাৰে, তেখেতৰ তাতে কামটো, মেডিচিনটো কাম কৰিব পাৰে, বাট সেই একে মেডিচিন আপোনাৰ গাত কাম নকৰিব পাৰে, কাৰণ আপোনাৰ বডি আৰু তেখেতৰ বডি, দুইটাৰে বডি বেলেগ বেলেগ হয়। চ' সদায় ইণ্টাৰনেট বা হোৱাটছএপৰ পৰা অহা মেছেজ, ফৰৱাৰ্ড মেছেজৰ ছাজেশ্যন বা বেষ্ট ফ্ৰেণ্ডৰ ছাজেশ্যন, তাতকৈ বেটাৰ যে এজন ডক্টৰ এজনৰ পৰা ছাজেশ্যন লওক, কাৰণ ডক্টৰ এজনেহে আপোনাক ভালকৈ এটা ভাল ছাজেশ্যন দিব পাৰিব। কাৰণ আপোনাৰ বডি ষ্ট্ৰাকচাৰ লৈ আৰু আপোনাৰ বডি যিটো হ'ল অভাৰঅল ষ্ট্ৰাকচাৰ একচুৱেলি, সেইটো চাই পিনেহে ডক্টৰ এজনে ছাজেষ্ট কৰে। চ' সদায় এজন ডক্টৰৰ পৰাহে ছাজেশ্যন ল'ব। আজিকালি এলোপেথি কনজাম্পশ্যনো বহুত বাঢ়ি গৈছে। এলোপেথি কনজাম্পশ্যন কৰোঁতে কৰোঁতে ছাইড এফেক্টছ বহুত হৈ গৈছে। ন' ডাউট যিটো বেমাৰৰ কাৰণে খায় সেই বেমাৰটোতো ভাল হৈ যায়। ধৰক কাৰোবাৰ জ্বৰ চৰ্দি হৈ আছে, পেৰাচিটামল খাই দিলে বা এণ্টিবায়'টিক খাই দিলে ভাল পালে, কিন্তু বেছিভাগ এণ্টিবায়'টিক আৰু পেৰাচিটামল এইবোৰে ছাইড এফেক্টহে কৰে, লিভাৰত এফেক্ট কৰিব ধৰে। আপুনি চাব যে গল ব্লাডাৰত ষ্ট'ন হৈ যায় বা কিডনিত পাথৰ হৈ যায়, ক'ৰ পৰা পাথৰ হৈ যায়, আমিতো পাথৰ নাখাওঁ, কিন্তু এইবোৰ যে যিবোৰ মেডিচিন আমি খাই আছোঁ, কিছুমান বাহিৰা খোৱা বস্তুৰ পৰা হয়, কিন্তু যিবোৰ আমি মেডিচিন কনজাম কৰিছোঁ এলোপেথিৰ পৰা, তাৰ পৰা বহুতখিনি ছাইড এফেক্টছ হোৱাৰ চান্স থাকে। আৰু কিছুমানৰ পেইন কিলাৰ, এতিয়া পেইন কিলাৰে বহুত সঘনাই খাব ধৰে মানুহে, অলপ কামৰ ষ্ট্ৰেছ বেছি হৈ গৈছে, মূৰৰ বিষ হৈছে, চ' পেইন কিলাৰ পটককৈ লৈ লয়। পেইন কিলাৰো কি কৰে, পেইন কিলাৰটো পেইনটো কমাই দিয়ে মানে কি, ছাপ্ৰেছ কৰি থৈ দিয়ে, ভাল কৰি নিদিয়ে, নহ'লেতো আকৌ পেইন কিলাৰে খাব নালাগিল হয়, আকৌ পেইনটো নহ'ল হয়। চ' যিহেতু বেমাৰটো ভাল হোৱা নাই, তাৰমানে পেইনটো আকৌ গুচি আহে, যাৰ ফলত কি হয়, আকৌ পেইন কিলাৰ খাই দিয়ে। পেইন কিলাৰ খোৱাৰ লগে লগে লিভাৰত এফেক্ট কৰে, কিডনিত এফেক্ট কৰে, কিবা না কিবা বডি পাৰ্টত মানে এফেক্ট কৰিব, ছাইড এফেক্ট থাকিব। চ' যিমান পাৰে এলোপেথি মেডিচিনৰ পৰা দূৰত থাকক। হোমিঅ'পেথি ইউজ কৰিব পাৰে, হোমিঅ'পেথি যদি ভাল নাপায় আয়ুৰ্বেদিক ইউজ কৰিব পাৰে। আয়ুৰ্বেদিক আমাৰ প্ৰায় 5000 BC, 5000 বছৰ আগৰ পৰা আয়ুৰ্বেদিক চলি আহি আছে। চ' যিটো বস্তু আমাৰ পুৰণা জামানাৰ পৰা আমাৰ ইয়াতে চলিয়ে আছে, যিবোৰ টেকন'লজি, যিবোৰ নলেজ বাহিৰা দেশে আজি আমাৰ ইয়াৰ পৰা লৈ গৈ তাতে ইউজ কৰিব ধৰিছে। আমেৰিকাৰ নিচিনা দেশ এখনে আজি আমাৰ ইয়াৰ পৰাই গিলয় লৈ যায়, গিলয় তাতে পাউডাৰ ফৰ্মত কৰি পেকেটিং কৰি আকৌ ইণ্ডিয়াতে বেছি দামত বিক্ৰী কৰিব ধৰে, আৰু আমি সেইবোৰ ভাল বুলি ভাবি খাই লওঁ, কিন্তু আমাৰ ইয়াৰে প্ৰডাক্ট হয় এইবোৰ। চ' যিমান পাৰে
ইয়াৰে প্ৰডাক্ট ইউজ কৰক, শাক পাচলি বেছিকৈ খাওক, সেইবোৰ এটা ধৰণৰ কি কয় আপোনাৰ মেডিচিন হয়। বিহুৰ টাইমত কয় যে 101টা শাক খাব লাগে, 101টা শাক খোৱাৰ মানে তাতে গোটেইখিনি মেডিচিন ইনভলভ হৈয়ে থাকে যিকোনো বেমাৰৰ পৰা বাচিবৰ কাৰণে। মানে মেডিচিন নৰ্মেলি খোৱা যায় কি বেমাৰটোৰ পৰা ভাল হ'বৰ কাৰণে, কিন্তু বেমাৰটো নহ'বৰ কাৰণে যদি আমি কিছুমান বস্তু খাই থাকোঁ ৰেগুলাৰলি, এইবোৰ শাক পাচলি যদি খাই থাকোঁ, তেতিয়া আমাৰ সেই বেমাৰবোৰো নহয়, আমি সেই বেমাৰৰ পৰা নিজকে বচাই ৰাখিব পাৰোঁ। মানে আমাৰ চেলবোৰ যেনেকৈ ষ্ট্ৰং কৰি ৰাখিব, যিটো মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে চেলবোৰ যদি উইক হৈ যায় তেতিয়া বেমাৰবোৰ বাঢ়ি যায়। চ' চেলবোৰ যদি আমি ষ্ট্ৰং কৰি ৰাখিব পাৰোঁ ইয়াত শাক পাচলিবোৰ খাই পিনে, তেতিয়া আমি নিজকে বেমাৰৰ পৰাই বচাই ৰাখিব পাৰোঁ। বেমাৰৰ নলেজটো ৰাখক। বহুতৰ বেমাৰৰ তেনেকুৱা নলেজ নাথাকে। এচিডিটি আৰু গেছ বহুতে একেই বুলি ভাবে, এচিডিটিও বেলেগ বস্তু, গেছো একে বেলেগ বস্তু। কিছুমানে কি হয় এচিডিটি হোৱাৰ পিছত গেষ্ট্ৰিক হোৱা বুলি কৈ পিনে মেডিচিন বিচাৰি আহে, তেনেকুৱা বহুত মানুহ পাইছোঁ। যেতিয়া লাহে ধীৰে দুই এটা কথা সুধোঁ যে পেটটো ফুলে, ক'ত বিষায়, জ্বলা পোৰা কৰে নেকি, পিছত গম পাওঁ যে জ্বলা পোৰা কৰে। যদি এইবোৰ পৰ্চন জ্বলা পোৰা কৰে বা পেটৰ পিনে জ্বলা পোৰা কৰে, সেইটো এচিডিটি হয়, গেষ্ট্ৰিক নহয়। গেষ্ট্ৰিক হ'লে অকল পেটটো ফুলি আহে, কিন্তু এচিডিটি হ'লে কি হ'ব পাৰে ৰিফ্লাক্সো হ'ব পাৰে, ভিতৰৰ পৰা খোৱা বস্তুবোৰ ডিঙিলৈকে আহি মানে উল্টা হৈ অহাৰ নিচিনা লাগে। চ' জ্বলা পোৰা কৰিলে সেইটো হ'ল এচিডিটি। চ' তেনেকুৱা ধৰণৰ এইটো এটা সৰু এক্সাম্পল, তেনেকুৱা বহুত এক্সাম্পল আছে। মানুহৰ মানে নলেজটো নাই। চ' যিমান পাৰে নিজৰ হেল্থৰ নলেজটো ৰাখক, আৰু বেমাৰবোৰৰ নলেজটো ৰাখক যে কোনটো বেমাৰত কেনেকুৱা কি চিমটমছবোৰ শ্ব' কৰে। ভৰিৰ গেৰুৱাটো বিষালে এইটোৱে নহয় যে তাতে অকল থাইৰয়ডে হৈছে বা ইউৰিক এচিডে হৈছে, তাতে বহুত বেলেগ ৰিজন থাকিব পাৰে। যদি কাৰোবাৰ ৱেইট বেছি হৈছে, নৰ্মেলি যিবোৰ লেডিজ থাকে, লেডিজবোৰৰ পাকঘৰত বেছিভাগ থিয় হৈ পিনে কাম কৰিব লগা থাকে। চ' যেতিয়া ৱেইটটো বাঢ়ি যায় আৰু দিনটো তেনেকৈ থিয় হৈ কাম কৰিব লাগে, ভৰিৰ গেৰুৱাটো বিষ আহে, নৰ্মেলি বেছিভাগৰ থাকে। চ' তেনেকুৱা ধৰণৰ সৰু সুৰা কিছুমান নলেজ ৰাখক, আৰু ডক্তৰৰ লগত কনচাল্ট নকৰাকৈ নিজে যেন মেডিচিন আনি পিনে নাখায়। আগতে কনচাল্ট কৰিব, টেষ্ট কৰিব, যদি কিবা টেষ্ট কৰিব লগা থাকে ডক্তৰে টেষ্ট কৰিবও দিব, তাৰপিছতহে ডক্তৰ এজনে মেডিচিন প্ৰেছক্ৰাইব কৰিব। চ' নিজে ডক্তৰ নহ'ব বা ৰিলেটিভছক ডক্তৰ নবনাব, এজন ডক্তৰ আছে তেখেতৰ লগতে সদায় ডিছকাছ কৰি ল'ব কথাবোৰ। আৰু লাষ্টলি বহুত মানুহে কি হয় লাজ কৰে নে কি ভয়ে কৰে নাজানো, বেমাৰৰ কথা ডিছকাছ তেনেকৈ নকৰে। নালাগেও ডিছকাছ কৰিব, চবৰ লগতে ডিছকাছ কৰিব নালাগে, কিন্তু যদি কিবা এটা প্ৰব্লেম হৈ আছে গৈ পিনে ভিজিট কৰক ডক্তৰ এজনক, ডিছকাছ কৰক কিয় হৈছে। আপোনাৰ যদি কিবা এটা বেমাৰো হৈছে ডক্তৰজনক কুৱেশ্যন কৰক যে এইটো বেমাৰটো কিহৰ কাৰণে হৈছে। চ' যিটো ৰিজনৰ কাৰণে বেমাৰটো হৈছে সেই ৰিজনটো যদি ঠিক কৰিব পৰা যায়, তেতিয়া আপোনাৰ বেমাৰবোৰ অট'মেটিকলি ভাল হ'ব ধৰে। সেইটো কনচেপ্টত একচুৱেলি হোমিঅ'পেথি আৰু আয়ুৰ্বেদিকে সেইটো কনচেপ্টতে কাম কৰে যে ৰিজনটো কি ৰিজনত বেমাৰটো হৈছে। যদি কাৰোবাৰ লিভাৰ উইক আছে, তো লিভাৰৰ পৰা বেলেগ বেলেগ ধৰণৰ বেমাৰ হ'ব পাৰে। যদি কিডনি ভালকৈ কাম কৰা নাই, তেতিয়াহে পাথৰ হোৱাৰ তাতে চান্স থাকে। চ' যদি কিডনিটো ভাল কৰি দিব পৰা যায়, এনেতো এলোপেথিকত কি কৰিব, পাথৰ হৈছে অপাৰেশ্যন কৰি ওলাই দিব, কিন্তু তাতে পাথৰ হোৱাৰ চান্স আকৌ থাকে। চাইনাছৰো এনেকুৱা একেই কণ্ডিশ্যন, চাইনাছ হোৱাৰ লগে লগে তাতে অপাৰেশ্যনহে কৰি দিয়ে, কিন্তু পিছৰ পিনে চাইনাছৰ আকৌ চান্স থাকে। কিন্তু চাইনাছটো কিয় হৈছে, পাথৰটো কিয় হৈছে, সেই বস্তুটো যদি আমি জানি লওঁ, সেইটো জানি উঠি পিনে তাৰে যদি ট্ৰিটমেণ্ট কৰা যায়, তেতিয়াহ'লে কি হয় সেই বেমাৰটোৰ পৰাই পিছলৈকেও ঠিক মানে পিছলৈ সেই বেমাৰটো আৰু নহয়। সেইকাৰণে বহুতে ভাবে যে হোমিঅ'পেথি শ্ল' প্ৰচেছ, ফাষ্ট মানে কি হয়, এতিয়া ফাষ্ট বুলি ক'ব গ'লে অপাৰেশ্যন কৰি ওলাই দিলেতো ফাষ্ট হৈ গ'ল, কিন্তু সেইটোতো চলিউশ্যন নহয়, আকৌতো হৈ যায়, হোৱাৰ চান্স থাকে। তাতকৈ বেটাৰ হোমিঅ'পেথি কৰক বা আয়ুৰ্বেদিকে কৰক, শ্ল'লি আপোনাৰ বেমাৰটো ৰিকভাৰ কৰক, পিছলৈ যাতে সেই বেমাৰবোৰ আকৌ নহয়। নিজেও বহুত কষ্ট পাই থাকিলে আৰু হেল্ডি লাইফ এটাও জীয়াই থাকিব পাৰিব। চ' এইটো ভিডিঅ'ত এইখিনিয়ে ক'ব লগা আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।